গাঁৱৰ গাঁওবুঢ়া হয় বৰ্তমান এতিয়া চৰকাৰী কামৰে দায়িত্ব বৰ্তমান পালি আছোঁ। এতিয়া কথাটো হ'ল আমাৰ বৰমাৰথং গাঁৱৰ য়াংলি উৎসৱ পাতাৰ বিষয়টো হ'ল কাৰণটো আমাৰ উৎসৱটো য়াংলি পূজাৰ উৎসৱটো 3 বছৰ মূৰে মূৰে হ'ব। এইটো যি কাম হ'লেও কিবা হ'লেও এইটোতো কৰিব লাগিব। আৰু এইটো য়াংলি পূজা বুলি কওঁতে য়াংলি আৰু লুকুমি য়াংলি বুলি কওঁতে লুকুমিৰ উৎসৱ লক্ষীৰ উৎসৱ আৰু সাতপনি বাৰপনি লুকুমি পুতুমি। সাতপনি হ'ল সাতপনি বুলি কোৱাৰ কাৰণে ধানৰ কিবা বিভাগত 7টা বিভাগ থাকিব পাৰে আৰু বাৰপনি বুলি কোৱা 12টা বিভাগত থাকিব পাৰে। লাগিলে কচুই হওক হালধিয়েই হওক আদাই হওক নহৰু হওক পিঁয়াজেই হওক এই লক্ষী বস্তু বুলি আমি এইটো উৎসৱ পতা হৈছে। আৰু এইটো উৎসৱ পাতিলে আমাৰ পূৰ্বৰ দিনৰ পৰা প্ৰমাণিত হৈছে আইটো পাৰিব আৰু খেতি ভাল হ'ব। আৰু আমি চবৰ কাৰণে মানৱ জাতিৰ কাৰণে দেশৰ কাৰণে আমি এই উৎসৱটো পতা হৈছে। আৰু পাতিবলগীয়া কথা আগৰ পৰা প্ৰমাণিত হৈছে যে এইটো য়াংলি উৎসৱটো পাতিলে আইটো পাৰিব, খেতি ভাল হ'ব, দেশটো ভাল হ'ব, মানৱ জাতিৰ কাৰণে ভাল হ'ব, ভৱিষ্যতৰ কাৰণে এইটো থাকিব বুলি আমি চিন্তা কৰিছোঁ। আৰু 3 বছৰ কৰিব লাগে। এইটো 3 বছৰ মূৰে য়াংলি হ'ব বুলি এইটোতো এনে নিৰ্দিষ্ট বুলি ক'ব পাৰে। এইটো মাহতে হ'ব, প্ৰত্যেক বছৰে এইটো মাহতে হ'ব। এইটো কাৰণে য়াংলি উৎসৱটো কৰিব লাগে বুলি আমি জনা হৈছে। এতিয়া চবৰ ৰাইজে এইটো আশা কৰিব লাগে যে কৰিব লাগে। আৰু য়াংলি উৎসৱ কৰিলে মানৱ জাতিৰ কাৰণে দেশৰ কাৰণে চবৰ কাৰণে ভাল হ'ব, খেতি ভাল হ'ব বুলি বিশ্বাস আছে, আগৰ পৰা বিশ্বাস আছে। নমস্কাৰ। Today in Bormarjong village, one of the most auspicious festival as held, Lukumi Yangli Kham. And every 3 years we used to have once in for the well-being of the society and for the well-being of our cultivation like jum and like crop or like rabi crops and kharif crops. So one of the most beautiful our culture. Our people are trying to preserve our beautiful culture from ancient times, and it's one of the most we are proud being we belong to from this beautiful culture. Obviously we are very proud. So we are coming to attend as a youth of this new generation, and all the people are coming forward to protect their own culture through by cooperating with each other. Thank you.